বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ বহুদিনৰ মূৰত। আজি মই স্কুলত যোৱা নাই। আজি মানে এটা প্ৰগ্ৰেম আছে। কি হ'ল মানে আজি মা আৰু দেউতা আজি জগন্নাথ পুৰী দৰ্শন কৰিব যাব। হ'লে মা আৰু দেউতা যেতিয়া যাব ইমান দিনৰ কাৰণে মই বোলো অকণমান আগবঢ়াই থৈ আহোঁ, লগতে অলপমান মাহঁতক কিবা বনাই চনাই দি পঠাওঁ। যিহেতুকে চব বস্তু খাব নোৱাৰে মাহঁত, মাৰ বেমাৰ, দেউতাই বাৰু পাৰে কিন্তু মাৰ বেমাৰ, মায়ে চব বস্তু খাব নোৱাৰে। সেইকাৰণে মাক অলপমান কিবা কিবি ঘৰৰ পৰাই বনাই দি পঠাম। আৰু সেইকাৰণে মই এতিয়া যাব ওলালোঁ। আৰু শিৱানুৰ চলি আছে পৰীক্ষা, সিয়াক পৰীক্ষাৰ পৰাই লৈ পিনে বাহিৰে মই লৈ পিনে ঘৰত যাম। যাই পিনে একেলগে দেখা যাওক আৰু কি কৰোঁ। বাকী বহুত দিন লগ পোৱা নাই আপোনালোকক, বহুত দিন ভিডিঅ' বনা নাই। আচলতে সময়ৰ খুব অভাৱ হৈ গৈছে। ভিডিঅ'টো অকল বনাই থ'লে নহয়, এডিটিং কৰিব লগা থাকে, কিবা কিবি থাকে আৰু অলপ সময় লাগে। সেইকাৰণে অলপ বিৰত আছিলোঁ, কিন্তু নকৰিলেও ভাল নালাগে, কেতিয়াবা কৰিব মন যায়। আপোনালোকে বহুতে বাৰু লগ বন্ধু মোক দেখিলে কয় ভিডিঅ' কিয় দিয়া নাই বা এনেকৈ ভিডিঅ' দি থাকিবি, লগ বন্ধুখিনিয়ে কয় মোক। মই কাম কৰি আছোঁ দেই, সেইকাৰণে শব্দ হৈ আছে। আৰু যিহেতুকে ফেচবুকৰ যিটো প্ৰফাইল আছিল, মোৰ পেজ আছিল, সেইটোতো শেষ হ'লেই বাৰু, সেইটোৰ কাম চলা নাই। এতিয়া নতুনকৈ মই আকৌ কৰা নাই, অ'পেন কৰা নাই পেজ, কৰিম বাৰু, নতুনকৈ আৰম্ভণি কৰিম। আৰু বাকী এটা গুড নিউজ আছে, আমাৰ ঘৰত এটা নতুন আলহী আহিছে। সেইটো আপোনালোকক দেখাই আছোঁ অলপ দেৰিকৈ। এতিয়া শিৱানুক আনিব যাওঁ। ইপিনে আমাৰ মাৰ বেডিং ৰেডি যাবা। এগলা কি লৈছে? বিয়া চিঠি কি বিয়াক মাতিবা যাবি নেকি কাৰোবাৰ? পঢ়ি যাব এগলা বুকচ লৈছিল, বুক ললি হয় এখন মোৰ কি লৈছিল? এলা ক'ৰ পৰা কালেকশ্যন কৰিছিলোঁ তাই? এইটো মই চাৰ্ফ লৈছি, চাৰ্ফ তই লৈছে এইটো আৰু কিয় লৈছে? চাৰ্ফ, চাবোন, চেম্পু, কিমান যাব লাগে মানে। আৰু কি লৈছে চাওঁ দেউতাই? দেউতাৰ বেগটো তাৰ ভৰাব জেগা নাই দে আকৌ, এইখিনি জেগা আছে। আইনা, চাদা, দাড়ি খুৰাব নেকি? আইনা চাইনা লৈছে যে, বাদাম লৈছে, ঐ বাদামো লৈছে। আৰু কি লৈছে চা, এই কি ন, এই গামচা সেই তাতে বোলে দিবা লাগে, নাৰিকলত বান্ধি গামচা। আৰু এটা কি আছে? এটা কাপোৰ, লুঙি চুঙি, লুঙিও পিন্ধিব তাতে? হোটেলত। অঁ হোটেলত, ট্ৰেইনতো লুঙি পিন্ধি দিছে দেউতাৰ বাৰ্তা নাই। এটা কাপোৰ, তোমাৰ কঁকালত মাৰা এইটো দেউতাৰ বেডিং আৰু এই মাৰ বেডিং। এইপিনে মই ভাজি আছোঁ শাক, আৰু এয়া পটল আলু ভাজি, এয়া মাৰ বইল দালি, আৰু এই দালি, এই কেপচিকাম ভাজিম, আৰু বেঙেনা আলু বনাই দি পঠাম। আৰু আমাৰ নতুন আলহীটো আছিল, ক'ত গ'লে? এইটো কৃষি, আমাৰ নতুন আলহী। চা কৃষি, চা 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 চা, এই এবাৰকে চাবাই, এই চাও চাও চাও, এইটো 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 চাও। আৰু আমাৰ শিৱানে এতিয়া কিবা বাৰ্গাৰ বনাব গ'লে, সৰু বাৰ্গাৰ, মিনি বাৰ্গাৰৰ ৰেচিপি। অ' মাই গড, ক'ত থলা তুমি? প্লেটত ল'ব লাগিছিল। কিয়? সেইখনৰ ওপৰত কিয় থৈছা তুমি?
কেপচিকাম বেছিকে দিলে ভাল অলপমান তেল দিয়াচোন মিঠাতেল এই মিঠাতেল নেদে ধুনু ভাজাতে দিবা ভাজবা না এই কাঁচা মিঠাতেলৰ গন্ধটো নাযাবই দেখোন নলবাৰীয়া বাহিৰ হৈ যায় দেখা নাই ভিডিঅ'টো তেনে সুন্দৰকৈ লিখিত মাৰিব চেষ্টা কৰি আছোঁ নাই হয় বাৰু দেখি ন আৰু এইটো শিৱানৰ আমাৰ ৰেচিপিটো কেনেকুৱা হৈছে শিৱানো ভাল না মোটামুটি 6টা বাজে মা যাব ৰেডি অৰিহণা তুমি হেৰিব লাগে আৰু ময়ো যাওঁ ষ্টেচনলৈ যাম ষ্টেচনত যাই পিনে অলপ আগতে আহোঁ আমার গাড়ি খাইতা তুমি অঁ আমি যান চল না চল আর কিছু দেখা দা হেল্ল' খাও হেল্ল' আৰু আমাৰ ক্ৰিচিও যাব ৰেডি আমি যাম বাই বাই এতিয়া ফাইনেল ৰেডি মা এতিয়া ওরা কাপড়ের একদম দে বাই বাই দি বাই বাই দি ট্ৰেইনত উঠিয়ে পাৰিলে হ'ব কি বেগ চেগ লৈ লৈছে ঐ তই যাবি নেকি জগন্নাথত ঋষি ঋষি মা শুনাই পোৱা নাই মই আছোঁ ষ্টেচনত ৰখি আৰু এইকেইটা হ'ল আমাৰ মাহুন জগন্নাথত উঠা ফটো চটো উঠিছে ধুনীয়াকৈ বিৰাট আৰু আমাৰ দেউতাৰ এই কলা বেগটো লক্ষ্য কৰিছে নহয় সেই বেগটো মায়ে দেউতাক দি পিনে মানে বস্তু ল'ব দিছে আৰু কিন্তু মই মাক কৈছোঁ তই বেগটোতো সেইখিনি ফটো উঠা সময়খিনি ল'ব পাৰিলোঁ লেডিজ বেগটো দেউতাক ল'ব দি পিনে গোটেই ফটোকেইটাতে দেউতাই লেডিজ বেগটো উঠি ফটো উঠিছে তাৰমানে আৰু ইয়াৰ পিছত যাওঁতে নহয় মাহঁতৰ লগত এটা ঘটনা হ'ল মানে দেউতাৰ যাই থাকোঁতে পকেটখন কাটি পিনে পকেটত থকা 10,000 মান টকা চুৰে লৈ গ'ল সেইটো এটা অলপ বেয়া লগা হ'ল যদিও বৰ বেছি মোহ কৰা নাই কাৰণ যিহেতুকে জগন্নাথত যোৱা কথা যাব লগা আছিল আৰু পইচাটো গ'ল তাৰে মাজেৰে মিলি গৈছে সিহঁতৰ আকৌ কষ্ট হোৱা নাই কষ্ট নোহোৱাকৈ যাই আহি পালে আৰু লাষ্টত মই আপোনালোকক ফটোটো দেখাই আছোঁ কেনেকৈনো জেপখন কাটিছে গতিকে ট্ৰেইনত যোৱাসকল অলপ সাৱধান হ'ব সজাগ হ'ব আজিলৈ আহোঁ বাৰু বাই বাই